নমস্কাৰ পুনৰ মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা অতি আকৰ্ষণীয় কাৰ্যসূচী চাবৰ কাৰণে যাবলৈ ওলাইছোঁ। আপোনালোকে জানে যোৱাকালি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হৈ গৈছে। আজি নন্দোৎসৱ, কৃষ্ণৰ জন্মৰ দ্বিতীয় দিনা নন্দৰ গৃহত হোৱা অনুষ্ঠান আমাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত অষ্টমীৰ তিথিৰ দ্বিতীয় দিনা নন্দোৎসৱ হিচাপে উদযাপন কৰে আৰু সেই নন্দোৎসৱত এটি আকৰ্ষণীয় কাৰ্যসূচী বোকা ভাওনা। এই বোকা ভাওনা কাৰ্যসূচী আমি চাবৰ কাৰণে যাবলৈ ওলাম। বোকা ভাওনাৰ কথাটো আপোনালোকক আগতীয়াকৈ আমি ক'ব বিচাৰিছোঁ, যিহেতু নন্দৰ ঘৰত যি অনুষ্ঠান উদযাপিত হৈছিলে কৃষ্ণৰ জন্মৰ সময়ত, সেই অনুষ্ঠানটিয়ে খটৰা সত্ৰই জন্মাষ্টমীৰ দ্বিতীয় দিনা অৰ্থাৎ আজি নন্দোৎসৱ হিচাপে খটৰা সত্ৰত উদযাপন কৰে। ইয়াৰ এটা বিশেষত্ব আছে যে পবিত্ৰ স্থানৰ মাটি আনি আমাৰ নামঘৰৰ মজিয়াত থয় আৰু সেই মাটিত আমাৰ বৰপুখুৰী, খটৰা সত্ৰৰ বৰপুখুৰীৰ পৰা জল আনি সেই জল মাটিৰ লগত মিলাই বোকাৰ সৃষ্টি কৰে আৰু বোকাত ঘি মৌ দি তাত ভকতসকলে ভগৱন্তৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰি সেই বোকা লিপি তেওঁলোকে তাত আনন্দৰে গুণানুকীৰ্তন কৰে আৰু সেই গুণানুকীৰ্তন কৰাকে বোকা ভাওনা বুলি কোৱা হৈছে। আৰু বোকা ভাওনা কৰি উঠি সত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, এপাক ঘূৰি সেই বৰপুখুৰীত গা ধোৱাৰ এটা প্ৰচলিত হৈ আছে আৰু সকলো ভক্তবান তথা ৰাইজ আহি সেই অনুষ্ঠান উপভোগ কৰে আৰু তাৰ যি বোকাৰ সৃষ্টি হয়, বোকাৰ ফোঁট ল'লে হেনো আমাৰ গাৰ বেমাৰ আজাৰ নোহোৱা হয়, এটা আগৰ পৰা চলি আহিছে। গতিকে ভকতসকলে এটা মনত আশা লৈ আগবাঢ়ি আহে। আহক আমি আজি এই কাৰ্যসূচীলৈ আগবাঢ়ি যাম। আপোনালোকে চাই থাকিব আমাৰ তাত খটৰা সত্ৰত কি অনুষ্ঠান চলি আছে, সেই অনুষ্ঠানভাগি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নমস্কাৰ। খটৰা সত্ৰত ইতিমধ্যে অনুষ্ঠিত হৈ আছে আজি নন্দোৎসৱৰ উপলক্ষে যি বোকা ভাওনা আয়োজিত হ'ব। তাৰ পাঁচ মুহূৰ্তত আমাৰ ভকতসকলে ইয়াত নাম প্ৰসংগ কৰি আছে, কীৰ্তন কৰি আছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খটৰা সত্ৰত গুৰু এখন ভাগে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ বৰনাগাৰা যি দবা বুলি কওঁ আমি, গধূলিতে দবা কোবাওঁ, এই দবা দিটি আছে।
আছে, ডাঙৰ ডাঙৰ কাছ আছে ইয়াতে। বোকা ভাওনাৰ পাক মুহূৰ্তত ভকতসকলে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি এটা সুন্দৰ পৰিৱেশৰ মাজতেই বোকা ভাওনা কৰিবলৈ আগবাঢ়িব। ইতিমধ্যে সত্ৰৰ নামঘৰৰ
পৰীক্ষণ কৰি আছে। চাৰিও চাইডে গুৰুআসনৰ চাৰিও চাইডে ভকতসকলে নাম গাই ঘূৰি আহিছে। এটা সুন্দৰ আচলতে এটা ভক্তিমূলক ভক্তিৰ দিশত এটা সুন্দৰ আলোড়নৰ সৃষ্টি কৰিছে এই ঐতিহ্যমণ্ডিত খতৰা সত্ৰীয়ে। এয়া বোকা ভাওনাৰ কাৰণে বোকা ৰেডি হৈ আছে। ইতিমধ্যে ভক্তবান বাপ বান্ধৱ তথা শুভাকাংক্ষী ৰাইজ উপস্থিত হৈছেহি বোকা ভাওনা চাবৰ কাৰণে। লাইট দিলে আৰু ৰাতি হৈছে নে দিন হৈছে ক'বা
এই আমাৰ ঋতুপৰ্ণই গাই আছে তাত বহুত আনন্দ উপভোগ কৰিব পাৰিলোঁ আজি আজি জীৱনৰ প্ৰথমবাৰৰ বাবে এই বোকা ভাওনা আজি উপভোগ কৰিলোঁ ভকতসকলে ইমান আনন্দৰ মনেৰে ঈশ্বৰৰ গুণানুকীৰ্তন কৃষ্ণৰ গুণানুকীৰ্তন কৰি সত্ৰত নাম গাই নাচি বাগি শেষত বোকাত এই বোকাত তেওঁলোকে লুতুৰি পুতুৰি হৈ ঈশ্বৰৰ নামৰ গুণানুকীৰ্তনেৰে এই ঐতিহাসিক খটৰা সত্ৰৰ পবিত্ৰ কৰি তুলিছে সঁচাকৈয়ে আমি নথৈ আনন্দিত আমাৰ সহধৰ্মিনীৰ লগত আছে তেখেতৰো অনুভৱ আমি আপোনালোকক জনাব বিচাৰিম কেনে পালে প্ৰথমবাৰৰ বাবে বোকা ভাওনা উপভোগ কৰি সঁচাকৈ বহুত ভাল লাগিল আৰু ইয়াৰ যি ৰং ৰহস্য আনন্দ সঁচাকৈয়ে অভূতপূৰ্ব ভকত বৈষ্ণৱৰ মাজৰ যি এক আনন্দ ফূৰ্তি সঁচাকৈয়ে বহুত ভাল লাগিলে অনুষ্ঠানটো ধন্যবাদ